বিলাই নিদিওঁ, আমি নিজে ৰান্ধি আমি ল'ৰা ছোৱালীক বিলাই খুৱাম। তেখেতে আমাক যি কৈ আছিল যে মাননীটো অক্টোবৰৰ 1 তাৰিখে বৃদ্ধি হ'ব, সেইটো আমাক বৃদ্ধি কৰি দিয়ক। আৰু আমাৰ কামটো তেখেতে কোনো NGO, কোনো ৰাধা কৃষ্ণ সংস্থাক গতাই দিব নালাগে, তেখেতক অনুৰোধ জনাইছোঁ। তাৰপিছতো যদি আমাৰ কথা তেওঁ নুশুনে, তেতিয়াহ'লে আমি অহা সময়ত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু এই কাৰ্যসূচীত যদিহে আমাৰ ক্ষয় ক্ষতি হয়, কিন্তু চৰকাৰে ভৰিব লাগিব আৰু চৰকাৰে দখনীয় হ'ব। কৰিম আৰু আমি বিলায়ো দিম। আমি বেলেগে ৰন্ধা খাদ্য আমি বিলাই নিদিওঁ, আমি নিজে ৰান্ধি আমি ল'ৰা ছোৱালীক বিলাই খুৱাম। তেখেতে আমাক যি কৈ আছিল যে মাননীটো অক্টোবৰৰ 1 তাৰিখে বৃদ্ধি হ'ব, সেইটো আমাক বৃদ্ধি কৰি দিয়ক। আৰু আমাৰ কামটো তেখেতে কোনো NGO, কোনো ৰাধা কৃষ্ণ সংস্থাক গতাই দিব নালাগে, তেখেতক অনুৰোধ জনাইছোঁ। তাৰপিছতো যদি আমাৰ কথা তেওঁ নুশুনে, তেতিয়াহ'লে আমি অহা সময়ত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু এই কাৰ্যসূচীত যদিহে আমাৰ ক্ষয় ক্ষতি হয়, কিন্তু চৰকাৰে ভৰিব লাগিব আৰু চৰকাৰে দখনীয় হ'ব।